কি খবৰ আপোনালোকৰ? মোৰ ভালে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া দেখিছে এয়া সন্ধিয়া সময়, বতৰটো চাওকচোন ইমান মানে কিবা। আৰু মই আমাৰ পিছপিনখন দেখাইছোঁ, ইফালে চাওকচোন ওপৰত বতৰটো এয়া চাওক কেনেকুৱা হৈছে। মানে বতৰটো নহয় সঁচাকৈ কি হ'ল নাজানো, মানে ভালেই নোহোৱা হ'ল। এনিৱে আৰু এতিয়া মানে ক'ত গ'ল তাৰপিছত মোৰ নাকটো কি হৈছে জানো, ইমান মানে খজুৱাই আছে, অশান্তি লাগিছে। আৰু আজি মোৰ ননদজনী যে মাজতে বিয়া হৈছিলে, তাই মানে ঘৰলৈ আহিছে কেইদিনমান থকাকৈ। তো আজি ভাবিছোঁ তাইক ভাত খুৱাওঁ, ভাত খোৱা নিমন্ত্ৰণ দিছোঁ। আৰু ৰাতি কি বনাওঁ দেখাম আপোনালোককো। আৰু ভাবিছোঁ ভিডিঅ'টো বনাই দিওঁ, সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু প্লিজ ধুনীয়াকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মোৰ ভিডিঅ'বোৰনো চাই কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব। আৰু এতিয়া বনাব লৈছোঁ। আৰু এতিয়া নবনাওঁ, মানে ফাৰ্ষ্ট মই এতিয়া মাংসখিনি মেৰিনেট কৰি থৈ দিম। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোককো দেখাওঁ, চাই থাকক। মাংস মই মানে এইটো ব্ৰইলাৰ মাংসটো এনেকৈ ডাঙৰ ডাঙৰ পিচ কৰি ভাল পাওঁ, আৰু মানে ভাল লাগে। সৰু পিচ কৰিলে ইমান ভাল নালাগে। তাৰপিছত এফালে এইখিনি পিঁয়াজ লৈছোঁ সৰহকৈ। তাৰপিছতে এফালে এয়া আদা নহৰু, এয়া দেখিছে চিকেন মছলা আৰু এইটো মিৰ্চি পাউডাৰ। মই এনেই পিচি পেলাই দিওঁ, কিন্তু আজি গাটো বিশেষ ভাল নহয়, সেইকাৰণে পেকেটেই ইউজ কৰিম। মই ইয়াত দিছোঁ অকণমান জিৰা পাউডাৰ, চিকেন মছলা, চিলি মছলা, আৰু এইফালে আদা নহৰু পেষ্ট। মানে কি খুন্দনাত খুন্দি দিছোঁ। আৰু এইফালে এয়া দেখিছে পিঁয়াজ, ইয়াতে মই পিঁয়াজখিনিও দি দিম বাৰু। ইয়াতে গোটেইখিনি নিদিওঁ, অলপমান দিছোঁ। এতিয়া এইখিনি সানিম, খুব মতে সানি পেলাই অলপ দেৰি মই ফ্ৰিজতে ঢাকন মাৰি থৈ দিম। এয়া মানে কি ব্ৰইলাৰ মাংসটো মানে এনেকৈ সানিলে নহয়, এতিয়া যদি নেমু থাকে, নেমু অকণমান চেপি দিবচোন। মানে মাংসটো বহুত টান হয়, মানে লোকেল মুৰ্গীৰ নিচিনাই হৈ পৰে। কিন্তু মোৰ বেড লাক, আজি নেমু নাই। মই ঘৰৰ বাৰীটো চালোঁ বাৰু, গছতো নাই নেমু, সেইকাৰণে মই আজি বেড লাক, সেইকাৰণে মই আজি নেমুটো দিব নোৱাৰিম। আৰু এইখিনি দেখিছে, এইখিনিও ইয়াতে দিয়ে দিম। আৰু সানি পেলাই এইখিনিতে মানে যিখিনি আছিলে ন, সেইখিনি ওপৰতে দি পেলাই মই অকণমান এনেকৈ মিলাই থৈ দিলোঁ আৰু পিঁয়াজখিনি। এতিয়া মই এইখিনি ধুনীয়াকৈ মানে এঘণ্টামান মই ফ্ৰিজতে থৈ দিম। আৰু এয়া দেখিছে পদুনা চাটনি অকণ খাবলৈ বহুত মন গৈ আছিলে। আমাৰ এওঁক ক'লোঁ, মোক আনি দিলে, সেইকাৰণে বহুত থেংক ইউ। আৰু মই এতিয়া পদুনা চাটনি বনাম। এইফালে এয়া দেখিছে আদা নহৰু তেতেলী, আৰু এইফালে কেঁচা জলকীয়া। মোৰ যে একে মানে জিভা পানী পৰি গৈছে। আৰু আপোনালোকে কোনে ভাল পায়, সকলোৱে ভাল পায় গম পাওঁৱে, আৰু কমেণ্ট কৰি জনাব হ'লেও। আৰু এতিয়া মই পতা দেখিছে ঠিক কৰি লৈছোঁ, মানে একদম মজাছে খাম আৰু আজি। হৈ গ'ল ধুনীয়াকৈ। ইয়াত নিমখ দিয়া নাই বাৰু, পিছত মই সানি ল'ম। এয়া চাওকচোন, আমাৰ বাৰীৰ মানে ঘৰৰে বেঙেনা, এয়া ইমান ডাঙৰ, ইমান ধুনীয়া হৈছে। আৰু এইকেইটা, আৰু এইফালে এয়া দেখিছেনে? মই ফাৰ্ষ্ট এইকেইটা কি কণী বুলিয়ে ভাবিছিলোঁ, দিম বুলি ভাবিছিলোঁ। পিছতহে মানে চালোঁ ওচৰৰ পৰা এইকেইটা বেঙেনা মায়ে ছিঙি আনি থৈ দিছিলে। চাওকচোন ইমান মৰম লাগিছে। মই মাংসখিনি বঢ়াই দিলোঁ, ভিডিঅ' কৰিব পৰা নগ'ল বাৰু। আৰু মই এইখিনি যেনেকৈ মেৰিনেট কৰি থৈছিলোঁ, বাছ তেল দিলোঁ। তেল গৰম হওঁতে মই মানে তেজপাত দুখিলামানে দি দিলোঁ, সিমানে। আৰু মাংসখিনি ঢালি দিলোঁ, অকণমান নিমখ দিলোঁ, আৰু এইটো বিলাহীও দিলোঁ। বিলাহী এটা মিহিকৈ কুটি দিছোঁ। আৰু ব্ৰইলাৰ মাংসত মানে বিলাহীটো দিলে ভালো লাগে খাবলৈ, অকণমান টেঙেচি মানে লাগে। আৰু এয়া বনাই আছোঁ।
আৰু ইফালে মই মাংসখিনি মানে বহাই পেলাই কম জুইত আৰু ঢাকন মাৰি থৈ দিছোঁ। ভাবিছোঁ আপোনালোকৰ লগত অলপ কথা পাতোঁ। আৰু মোৰ মানে গাটো বিশেষ ভাল নহয়, মানে কি হৈছে নাজানো, খালি মানে উশাহটো লোৱাত অলপ প্ৰব্লেম হৈ থাকে। উশাহটো কিবা চুটি হৈ যায়, তেনেকুৱা তেজে কমিছে নে কি কৰিছে গম পোৱা নাই। তেজ পৰীক্ষা কৰি চাব লাগিব। আৰু আগত মোৰ এনেও তেজ কম আছিলে বাৰু। আৰু অকণমান মানসিকভাৱেও মানুহজনী ইমান এটা মানে মোৰ মন চন ভাল নহয়, বেয়া আৰু মনটো। কম পিছত আপোনালোকক। তাৰপিছত আকৌ দিনটো গ'ল আজি সেনেকেই। আৰু বতৰটো ইমান ভাল নহয়। এইকেইদিন কি হৈছে, খালি বৰষুণে দি থাকে। আৰু আজি অলপমান ৰ'দ দিলে বাৰু। তাৰপিছত আকৌ ভাটি পেলালে আকৌ মানে বতাহ আহিলে, বৰষুণো আহিলে, তেনেকুৱা আৰু। বৰষুণ ইমান নিদিলে, অলপ কিনকিনালে আৰু ইমানকৈ নপৰিলে বাৰু। আৰু সেয়াই। আকৌ এটা কথা, আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইনো কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু মোক মানে আগবাঢ়ি যোৱাত সহায় কৰিব, সেইটোৱে বিচাৰোঁ। মানে সকলোৰে আশা থাকে, সকলোৰে সপোন থাকে। মোৰো বহুত আশা আছে, বহুত সপোন আছে। মানে আৰু আপোনালোকক দেখিয়ে মানে ময়ো ইউটিউব বনাম বুলি মানে ওলালোঁ, বা বনাবলৈ ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'বোৰ। আৰু মানে কিমানখিনি পাৰিছোঁ নোৱাৰিছোঁ নাজানো। আৰু সেইকাৰণে আৰু ভাবোঁ, আশা কৰোঁ আপোনালোকেও মোক আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু ধৰক বেলেগততো একো কৰিব নোৱাৰোঁ, ঘৰতে থাকি দিনটো কি কৰিছোঁ, কি কৰা নাই, সেইবিলাকে আৰু আপোনালোকক মানে দেখাবলৈ মানে চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ, মানে একদম অন্তৰৰ পৰা আশা কৰোঁ আপোনালোকে মোক আগবাঢ়ি যাব সহায় কৰিব, আৰু ছাপোৰ্ট কৰিব, মৰম কৰিব। আৰু সিমানে। ল'ৰাটোৰ ৰিজাল্ট দিলে বাৰু। তাৰ ভালেই হৈছে, ইমান মানে ভালো হোৱা নাই, ইমান বেয়াও হোৱা নাই, এনেকুৱা আৰু। যিমানখিনি মানে হ'ব লাগিছিলে সিমানখিনি নহ'লে। তাৰ মানে এনচাৰ দিওঁতে সি পঢ়াত ঠিকেই পঢ়ে, কিন্তু কথা হ'ল তাৰ লিখাত মানে অকণমান প্ৰব্লেম। সি অকণমান ভুল কৰে। সিমানে আৰু আপোনালোকৰ লগত মানে এইখিনি পাতিম বুলি ভাবিছিলোঁ, সেইকাৰণে পাতিলোঁ আৰু আছে বহুত কথা পাতিম পিছত আপোনালোকৰ লগত। আৰু সিমানে। এতিয়া মাংসখিনি বহাই থৈছোঁ, চাওঁগৈ, আৰু আপোনালোকেও চাই থাকিব। এতিয়াহে মই আলু কাটিব লৈছোঁ। মানে কি হ'ল, মই মাংসত আজি আলু নিদিওঁ বুলি ভাবিছিলোঁ, আৰু টিকলুহঁতে লাগি আছে মানে আলু দিব লাগে, সেইকাৰণে এতিয়া আকৌ আলু কাটিব লৈছোঁ। ইমানেই আৰু মই মাংসখিনি এয়া এফালে হৈ আছে, আৰু আলুটো দিম এতিয়া। মই কাটি আছোঁ। মাংস হৈ গ'ল, আৰু মই গেছতে থৈ দিছোঁ কম জুইত। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু এইফালে দালি দিনৰে আছিলে, মই গৰম কৰি আছোঁ। হৈ গ'ল পূৰা। দেখা পাইছে কেনেকুৱা লাগিছে, কাঁহীখন জনাব। হেল্ল' গাইজ, ভাত পানী খাই কৰি আজৰি হ'লোঁ। আৰু তাই আছে, কথা পাতি আছে ননদজনী মাহঁতৰ লগত। আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। আৰু প্লিজ ধুনীয়াকৈ মোৰ ভিডিঅ' চাই যদি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব। থেংক ইউ, লাভ ইউ অল, গুড নাইট।